নমস্কাৰ বন্ধুসকল, আজি আমি এডিআৰই গ্ৰেড 3 2022 বৰ্ষৰ যিখিনি মেথমেটিক্স পৰ্চন আছে তাৰ কুৱেশ্যন 48 এণ্ড 49 ডিছকাছ কৰিব গৈ আছোঁ। 48 কুৱেশ্যনত কি দিয়া আছে? মাজত এটাকৈ সংখ্যা বাদ দি বিবেচনা কৰা চাৰিটা ক্ৰমিক সংখ্যাৰ যোগফল 64 সংখ্যাকেইটা সৰ্বনিম্ন মানটো সুধিছে। গতিকে আমি ধৰি ল'লোঁ প্ৰথম সংখ্যাটো অৰ্থাৎ সৰু সংখ্যাটো আমি x বুলি ধৰি ল'লোঁ, কাৰণ প্ৰথম সংখ্যাটোৱে ইয়াতে সৰু সংখ্যা যিহেতু ক্ৰমিক সংখ্যাৰ কথা কোৱা হৈছে। গতিকে প্ৰথম সংখ্যাটো যদি x হয় তাক ক্ৰমিকভাৱে থাকিলে কি হ'ব? x + 1, x + 2, x + 3 সাধাৰণ কথা, কাৰণ xটো যদি সৰু সংখ্যা হয় তাৰ পিছৰ সংখ্যাবোৰ পিছৰ এটা মানে ক্ৰমিকভাৱে যাব। গতিকে x + 1, x + 2, x + 3, x + 4 হ'ব। কিন্তু আমাক দিয়া আছে যে এটাকৈ সংখ্যা বাদ দি, যদি এটা সংখ্যা বাদ দিয়া হয় তেতিয়া xৰ পাছৰ সংখ্যাটো হ'ব x + 2। গতিকে প্ৰথম মাজৰ সংখ্যাটো আমি বাদ কৰিম, তাৰপৰা x + 2ৰ পিছত আহিব x + 4, তাৰপৰা আহিব x + 6। যিহেতু মাজত এটা সংখ্যা বাদ দিব কৈছে, গতিকে xৰ পিছত আমি x + 2, x + 4, x + 6 এনেধৰণে আমি যোগ কৰিলে আমি কিমান পাওঁ বুলি কৈছে? 64। যোগফল 64 হ'ব বুলি কৈছে। গতিকে আমি সমীকৰণটো বনাই ল'লোঁ। তাৰপিছত আমি সমীকৰণটো বনাই লোৱাৰ পিছত মাত্ৰ কেলকুলেশ্যনেই কৰিব লাগে। 4x + 2 4 6 6 12 12 = 64। গতিকে 4x = আমি কিমান পালোঁ? 52। গতিকে xৰ ভেলু আমি কিমান পালোঁ? xৰ ভেলু পালোঁ 52/4 = 13। গতিকে আমি সৰু সংখ্যাটো পাই গ'লোঁ 13। গতিকে 13 উইল বি দ্য কাৰেক্ট আনচাৰ। নেক্সট কুৱেশ্যন দিয়া আছে, দুটা সংখ্যা 2:3 অনুপাতত আছে আৰু সিহঁতৰ লসাগু আৰু গসাগুৰ পূৰণফল হৈছে 96। সংখ্যা দুটাৰ যোগফল হৈছে, আমাক চাৰিটা অপশ্যন দিয়া আছে। আমি কি কৰিম? সংখ্যা দুটাত ধৰি ল'ম 2x আৰু 3x। যিহেতু 2:3 অনুপাতত আছে গতিকে আমি 2x আৰু 3x বুলি ধৰি ল'লোঁ। এতিয়া সংখ্যা দুটা 2:3 অনুপাতত আছে। গতিকে আমি এই অংকটোৰ পৰা এটা বস্তু গম পাওঁ যে লসাগু আৰু গসাগুৰ পূৰণফল সদায় সংখ্যা দুটাৰ পূৰণফলৰ সমান হয়। যিহেতু এইটো আমি আগতেই পাই থকা বস্তু যে সংখ্যা দুটাৰ পূৰণফল আৰু সেই সংখ্যা দুটাৰ লসাগু আৰু গসাগুৰ পূৰণফল সদায় সমান হয়। গতিকে আমি সংখ্যা দুটাত 2:3 অনুপাতত আছে, এটা সংখ্যা 2x আৰু 3x, আৰু লসাগু আৰু গসাগুৰ পূৰণফল দিয়া আছে 96। গতিকে সেইমতে আমি সমীকৰণটো বনাই ল'লোঁ। 6x² = 96 পালোঁ, x² ভেলু পালোঁ 16, xৰ ভেলু পালোঁ 4। গতিকে xৰ ভেলুহে পালোঁ আমি 4। গতিকে এটা সংখ্যা আমি কি ধৰিছিলোঁ? 2x। গতিকে 2 × 4 = 8, আৰু আনটো সংখ্যা হ'ব 3x ধৰিছিলোঁ আমি। গতিকে 3x মানে কি? 3 × 4। আমি xৰ ভেলু যিহেতু পালোঁ, গতিকে xৰ ভেলুৰ লগত 3 মাল্টিপ্লাই কৰি দিলোঁ, 12 পালোঁ। গতিকে সংখ্যা দুটাৰ যোগফল কিমান পালোঁ? 20। গতিকে 20 উইল বি দ্য কাৰেক্ট এনচাৰ। গতিকে অপশ্যন চি হ'ব কাৰেক্ট এনচাৰ। গতিকে এনেকুৱা ধৰণৰ ভিডিঅ'ৰ কাৰণে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি অল ন'টিফিকেশ্যন বেল আইকনটো প্ৰেছ কৰি দিব। থেংক ইউ।